নুমলীগড় মৰঙী উন্নয়ন সমিতিৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত এক বৃহৎ নিচামুক্ত সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত এখন সজাগতামূলক সভা, বাটৰ নাট আৰু ৰেলী বাহিৰ কৰা হয়। আৰক্ষী প্ৰশাসন, চিকিৎসক, দল সংগঠন আৰু স্থানীয় ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰে এখন নিচামুক্ত অসম গঢ়ি তোলাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। নুমলীগড়ৰ পৰা দীপক শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। কি খাইছ তই এইবোৰ? তই ৰতন দাই কি তই মিদুল নহয় নে? কি খাইছ এইবোৰ? কি খাইছ? কি খাইছ তই? কি হ'ল? তই কোন কবলে? মই কোন তই সেইটো জানিব নালাগে। তই এইবোৰ খাইছ কেলে? কোন কবলে? এই পাব্লিকৰ জেগাত তই এইবোৰ খাইছ কেলে? মই মোৰ নিজৰ আমাক সুধিব লাগে নি সাধাৰণ পেনখন? নালাগে। থেংক ইউ। ৰাইট কমেণ্ডাৰ এক ছেকেণ্ড। ইয়াক পিটিব লাগে বোলে। ইয়াক পিটিব লাগে। হয়, নিশ্চিতভাৱে আমি মৰঙী উন্নয়ন সমিতিৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সহযোগত এই নিচামুক্তি সজাগতা অনুষ্ঠানটি আচলতে আয়োজন কৰিছোঁ। আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য এটাই যে উঠি অহা যি আমাৰ যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মটো যাতে আচলতে নিচাজাতীয় দ্ৰব্য বা বিপথে যাতে পৰিচালিত নহয়, তাৰ প্ৰতি তেখেতসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে আমি এই সজাগতামূলক অনুষ্ঠানটি আয়োজন কৰিছোঁ। মাজত সজাগতামূলক সভা হৈ গৈছে, এখন বাটৰ নাট হৈছে, তাৰপিছত আমাৰ এটা সজাগতামূলক আমি ৰেলী ইতিমধ্যে হৈ গৈছে। গতিকে এই সজাগতা সভাখনত আচলতে বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিসকল আচলতে উপস্থিত আছে। আমাৰ প্ৰশাসনৰ পুলিচ প্ৰশাসনৰ মানুহ উপস্থিত আছে, আমাৰ চিকিৎসালয়ৰ চিকিৎসকসকল উপস্থিত আছে। তাকে আদি কৰি বিভিন্ন ধৰণৰ আচলতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সংগঠনৰ লোকসকল বা সামাজিক সংবাদ মাধ্যমৰ লগত জড়িত লোকসকল উপস্থিত আছে। গতিকে সকলোৰে এটাই লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ উঠি অহা যি যুৱ প্ৰজন্ম আছে, সকলোৱে আমি মিলি পেলাই এক নিচামুক্ত যাতে আমি অসম গঢ়িব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য।